আজি হৈছে কাতি বিহু সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই গা পা ধুই আহি পঢ়াৰ টেবুলখনত চাকি জ্বলাই ল'লোঁ আৰু এইপিনে মায়ে ৰন্ধা বঢ়াত লাগি আছিলে। বিহু বুলি আজি বুটৰ দাইল, পনীৰ আৰু ৰুটি লগতে দৈ আৰু মিঠাই এনেকৈ কল খালোঁ আৰু আজিৰ দিনটোত বৰা চাউল মিছ কৰিলোঁ, কাৰণ বিহুত প্ৰতি বছৰে বৰা চাউল জলপান খাওঁৱে, এইবাৰ খোৱা নহ'লে। আৰু এয়া আবেলি টেঙাৰ যোগাৰ কৰিলোঁ। কাতি বিহুত টেঙা নাখালে হ'ব জানো? আৰু এইবাৰ ঘৰতে খাইছোঁ, পথাৰলৈ নগ'লোঁ, কাৰণ চাৰিওফালে পূৰা ধান হৈ আছে, জংঘলো হৈছে, যাব নোৱাৰি, সেইটো কাৰণে ঘৰতে খাইছোঁ। আৰু আপোনালোকে টেঙা খালেনে নাই কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তাৰপিছত গ'লোঁ এয়া মাৰ লগত ধাননিত চাকি দিবলৈ আৰু টেঙাৰ বাকলি কেইটাতো লৈ গৈছিলোঁ, এয়া ধাননিত ছটিয়াই দিলোঁ। আৰু আজিৰ মোৰ মিনি ভ্লগ ইমানেই আছিল। আজিলৈ আহিছোঁ গাইছ, বাই বাই।